আসসালামু আলাইকুম আকো এটা নতুন ভিডিওলৈ আপোনালোকৰ আগত স্বাগতম আজিৰ পৰা আমাৰ ৰমজান মাহ আৰম্ভ হৈছে সকলোকে ৰমজান মুবাৰক আৰু আজি আমি সেহৰিৰ কাৰণে ইয়া ভাইছা পাপা মাছ আনিছিলে এই মাছ কেইটা আমি সাফা কৰি লৈছিলো এতিয়া মাছ কেইটা আমি ফ্ৰাই কৰিম বৰালি মাছ আছিলে বৰালি মাছ ফ্ৰাই কৰিম এইকেইটা হল বৰালি মাছ কেইটা মই মছলা লগাই লম মছলা লগাই পেলাই পাছত মাছ কেইটা ফ্ৰাই কৰিম মাছ কেইটা মই মছলা লগাই ললো মাছ কেইটা এতিয়া ফ্ৰাই কৰিম কেৰাহীত তেল লৈ ললো এতিয়া মাছ কেইটা দিম অকল বৰালি মাছ ফ্ৰাই নকৰো আৰু বহুত কিবা কিবি বনাম লগতে বনাম লোকেল চিকেন আৰু মাছৰ কণী আছিলে মাছৰ কণীও ভাজি কৰিম মাছ কেইটা মই ভালকে ফ্ৰাই হ'বলৈ দিলো এয়া মাছ কেইটা ফ্ৰাই কৰি আছো বৰালি মাছ ভালকে ফ্ৰাই কৰি ললে ভাল লাগে এনেও বৰালি মাছ ভালকে ফ্ৰাই কৰি খাব লাগে সিহঁতে বৰালি মাছ খাই পেলাই বহুত ভাল পায় যেহেতু বৰালি মাছত কাইট নাই বৰালি মাছ সিহঁতে ভালদৰে খাব পাৰে বেলেগ মাছত কাইট বেছি থাকে সিহঁতে বেয়া পায় কাইট বাচিব লাগে কাইট বাচিব নোৱাৰে সিহঁতে কাৰণে বৰালি মাছই ফ্ৰাই কৰিলো মই চিকেন কেইটা আগতে ৰেডি কৰি ৰাখিছিলো এতিয়া বহাই দিলো আৰু হেকিন দেখুৱা নহল চিকেন খিনিৰ বাবে নহৰু পিয়াজ মছলা আগতে ৰেডি কৰি ৰাখিছিলো পাছত মই বহাই দিলো আৰু চিকেন খিনি হোৱাৰ পাছত মাছৰ কণী ৰেডি কৰি ৰাখিছিলো মাছৰ কণী বহাম এতিয়া মাছৰ কণী খিনিৰ কাৰণে নহৰু পিয়াজ সব কাটি ৰাখিছিলো ইয়া মাছৰ কণী বহাই দিছিলো এখিনিও দেখুৱা নহল মাছৰ কণী খিনি ভালদৰে ফ্ৰাই কৰিব লাগিব মাছৰ কণী ভালদৰে ফ্ৰাই হ'লেহে ভাল লাগে মাছৰ কণী কেইটা অলপ ৰঙা ৰঙা কৰি ফ্ৰাই কৰিম তাৰ পাছত ধনিয়া পাত কেইটামান দিম আৰু চিকেন যে বহাই দিছিলো ইফালে চিকেনো হৈ গ'ল আমাৰ ইফালে আমাৰ সৰু মইনা ফাৰিছাই দিগদাৰ কৰি আছে আৰু ইফালে বহাই দিলো গাখীৰ আমাৰ সেহৰিত গাখীৰ মেইন গাখীৰ খাবই লাগে মাছ কেইটা আকৌ ফ্ৰাই কৰি আছো মাছ কেইটা ফ্ৰাই হোৱাৰ পাছত সিহঁতক মাতি আহিম সিহঁত ইফালে উঠি গ'ল সব হুলস্থুল কৰি আছে আৰু এতিয়া টাইম হল ৰাতি 3টা আৰু সিহঁত সবে উঠি গ'ল ইয়া ফাৰিছা ইফালে আৰু সৰু মইনাও উঠি গ'ল সিহঁত সব হুলস্থুল কৰি আছে খেলি আছে সিহঁতো সেহৰি খাব বুলি উঠি গ'ল The next day আৰু 5 দিনা ইয়া আমাৰ ৰোজা আজি বনাম ইফতাৰৰ কাৰণে খিচুৰিৰ কাৰণে লাউ তিয়হ আদি কাটিলো ভেজিটেবল তাৰপিছত দালি দি ইয়া জহা চাউল দিয়া খিচুৰি বনাম আজি ইয়া আমাৰ খিচুৰি প্ৰায় হৈ গ'ল আৰু লগতে বনাম চুজি হালৱা বুট পকৰা এয়া বুট মই আগতে ৰেডি কৰি ৰাখিছিলো পিয়াজ কেঁচা জলকীয়া কাটি ৰাখিছিলো আৰু ধনিয়া পাত এয়া বুট কেইটা ভাজি আছো ইফালে ফাৰিছা সৰু মইনা ডাঙৰ মইনা সবে আহি চাই আছে ইফতাৰ কেতিয়া ৰেডি হ'ব সিহঁতৰ ইফতাৰ খাবলৈ বহুত মন সবে আহি ৰখি আছে ইফতাৰ খাব বুলি মই ইফালে ইফতাৰ ৰেডি কৰি আছো ইফতাৰ প্ৰায় ৰেডি হৈ গ'ল এতিয়া চুজি আৰু বুটটোহে আছে ইফালে খিচুৰি হৈ গ'ল ইফালে পকৰা কেইটামান আগতে মছলা বনাই ৰাখিছিলো এতিয়া পকৰা কেইটা মই ভাজি আছো তাৰপাছত মইনা আহি ক'লে তাইও ভাজিব বোলে এতিয়া তাই ভাজি আছে পকৰা কেইটা আৰু ইফতাৰ আমি ৰেডি কৰি দিলো এয়া ইফতাৰ সব ৰেডি হৈ গ'ল আমাৰ এতিয়া আমি উজু কৰি আহি সবে ইফতাৰ লবলৈ বহিম ইফতাৰ টাইমত সকলোৱে একেলগে বহি পেলাই ইফতাৰ ললে বহুত ভাল লাগে আমাৰ ঘৰত সবে একেলগে বহি পেলাই ইফতাৰ লওঁ সদায় ইফতাৰ কাৰণে এতিয়াও 5 মিনিট আছে আমি সব ৰেডি কৰিলো এতিয়া আজান দিলে আৰু ইফতাৰ লম ইফতাৰ টাইম হ'বই আৰু এতিয়া আজিলৈ এইখিনিতে আল্লাহ হাফিজ